মানে কথা এটাই কালি আমি ভেলাঘৰ যে কাম কৰিছিলোঁ অলপ কাম বাকী আছিল মানে দুখান দিয়াৰ কথা আছিল গাইছ এখানে দিব পাৰিলোঁ তো সেয়া তো এতিয়া আমাৰ ইও ওলছি ভাই আগত আৰু মই আহি আছোঁ পিছে পিছে তো সেয়া আমাৰ সিভাগে ভেলাঘৰ তাৰমানে কালি কামটো হ'ল কিন্তু এখন বেৰা বনাওঁতে সিহঁতে ভৰি গ'ল গাইছ জাগাত চাই বহুত ওজান হৈছে তো এতিয়া যাওঁ যাই পেলাই বাঁহ চাহ কাটি একদম বেৰা বনাই থকা যাই দেখাম তো গাইছ কালিৰ আমাৰ ঘৰৰ কণ্ডিশ্যনটো মই দেখাই দিওঁ আমাৰ গাইছ কালি ঘৰৰ কণ্ডিশ্যন হৈছে আমাৰ এইটো এটা মানে সিবাগুৰ সেইখন দিয়াই নহ'ল ৰাতি হৈ গ'ল বহুত আজি এইখান হ'ল তো গাইছ এইখান হ'লে আৰু ঘৰৰ কণ্ডিশ্যন এটা দেখাই আছোঁ মই তাত তো এই চাওঁ ঘৰৰ খুটিয়া চাওঁ গোটাই ঘৰ লৈ থাকে গাইছ তাক ক'লোঁ বোলো কি অলপমান ভাল চাই দি খুটিয়াকেইটা নাই হ'ব বোলে হা এতিয়া নতুন চাই এটা খুটিয়া কাটি আছে এইটো দিয়াৰ কাৰণে এইটো এটা বেজ হ'ব তো সেয়া এনেকৈ কামত লাগি আছোঁ দে গাইছ কি ক'বি ইয়াত তো গাইছ বেগে মাছটো মানে কাম কৰি আছে খুটিয়া পুতি আছে এইটো খুটিয়া আমি সলাই দিলোঁ তো সেয়াৰ গাইছ মই যাওঁ আমাৰ মানে গৰু আনিব যাওঁ তো সেয়াৰ মই গৰু আনাক লাগি আৰু ইয়াৰে কামখিনি হ'ব মানে জোখ চোখ লৈ পেলাই ধুনীয়াকৈ হেৰি কৰি থ'ব আৰু তো সেই তাৰপিছত আহি দুয়ো কামত লাগি যাম হা অঁ মই গৰু আনি পেলাই আহি পালোঁ তো আমাৰ মানে এইভাগে নাৰা জাপে এতিয়া আৰম্ভ হৈছে নেকি তো ঠিকে আছে গাইছ এতিয়া ই অলপ খৰ হোৱা হৈছে আৰু তো সেই আৰু ই এইভাগে কাম কৰি আছে গাইছ মই কামতে লাগো আৰু তো দে তো গাইছ নাৰা জাপ আৰু তোমার এই জানো এইকেইটা সুন্দৰকৈ জাপ টেনশ্যন নাই আছে নহয় আৰু কেইখন বেৰা হ'ল কয় নে এইখন ফুলকাছি গোটা আছে নেকি গাইছ কাম কৰি আছোঁ এতিয়া আমাৰ ঘৰ প্ৰায় ৰেডি এই দুটা হ'ল তো সেয়াৰ এই দুটা আমাৰ ৰেডি আৰু এইভাগে লহৰ আৰু হেৰি আছে ভৈৰৱ তো সেয়াৰ আমাৰ এইভাগে সুমন আছে সুমন হ'ল গাইছ নেকি আধা হ'ল তো গাইছ কালি ভাবছোঁ অঁ কালি অলপমান বনাম মানে কালি সিহঁতৰ টিউশ্যন আছে চ' সেয়াৰ বনাই থাকিম দে এনেকৈ আৰু অলপ অলপকৈ একদিন দুদিনকৈ হৈ থাকিব আৰু বিহু লাগি দে গাইছ বাই বাই এইখিনি যদি ভক্তি চাই কিবা অলপ হ'লে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি প্ৰথমকৈ আমাৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি ল'ব নাই কিছুমান বহুত কষ্ট হৈছে গাইছ এটা লাইক কৰি দিবি গাইছ তেতিয়াহে আমি ভাল পাম তো বাই বাই